welcome to my Panyang channel. Siro nulum langkan kap dulum. Gugamukso football coaching center solilum. Coaching center mane kormohala solilum. Adam nulum langkan kap dulum. Morning club se football prokikon bildung se buluk morning club lok tani bulung kolok kita kelai bulung ada ke no kami nu kangkin subitore gamlop ngo kami na si Kiran Kuli ngo football morning club dok assistant coach hisabe missing autonomous council lok ahajyo se mulu Supang morning club bilang morning club dumohia prohikon kendro football choli ase prohikon kendro de mulu dokai 20 tarik dok September ki August 20 tarik dok mulu 30 tarik dok from Ambika at from the mulu 30 tarik dok from submit last date asile ade hekta pisot mulu missing autonomous council dok sip de 2 tarik dok na ki opening da pisot mulu 2 tarik dok mulu coaching arambho hoise মোৰ নাম তাজুদ্দিন আলী মোৰ ঘৰ গোলাঘাটত মই NIS ডিপ্লোমা কোচ হয় মই কলকাতাৰ পৰা NIS কৰিছোঁ আৰু এবছৰ 2 বছৰ হৈছে NIS কৰি আহিছোঁ ইয়াতে মই অসমতে কাম কৰিবলৈ মই মানে ভাবিছিলোঁ অসমত কাম কৰিবলৈ ষ্টাৰ্ট কৰিছোঁ এনেকৈ সৰু সৰুকৈ সো যেহেতু মোৰ প্ৰথম লক্ষ্য আছে গ্ৰাছৰুট লেভেলটো ডেভেলপ কৰা সো আজি গগামুখত তেওঁলোকে এটা কোচিং কেম্প অৰ্গেনাইজ কৰিব ওলাইছিল সো কোচিং কেম্পটোৰ কাৰণে মোক তেওঁলোকে যোগাযোগ কৰিছিলে আৰু মই কৈছোঁ যে মই খুবেই ইণ্টাৰেষ্টেড এই কোচিঙৰ কাৰণে তো গ্ৰাছৰুট লেভেল ডেভেলপ কৰাটো মোৰ এটা সপোন আছিলে যাতে আমাৰ অসমত বহুতখিনি ল'ৰা ছোৱালী ওলাব যেহেতু আজি মই ইয়াত আহিছোঁ কোচিং কেম্প মই ষ্টাৰ্ট কৰিছোঁ অলৰেডি ইয়াত 200+ ষ্টুডেণ্ট আছে গ্ৰাছৰুট লেভেলো আছে ইউথো আছে চ' সমস্তখিনি কোচিঙৰ পৰা মই ইয়াৰ পৰা খুব মোৰ আশাবাদী যে মই 2-3টা টিম ইয়াৰ পৰা মই উলিয়াব পাৰোঁ তো ইয়াকে সপোন লৈ পেলাই মই আজি 4-5 দিন হৈছে কাম ষ্টাৰ্ট কৰি আছোঁ আৰু ডেইলি বেচিছত কোচিং হয় চ' মই 200 ল'ৰা ছোৱালীক মই ডিভাইড কৰি লৈছোঁ মৰ্ণিং এটা বেষ্ট আৰু ইভিনিং এটা বেষ্ট এনেকৈ মই বেষ্টটো ষ্টাৰ্ট কৰি পেলাই ইয়াৰ পৰা মই এটা যাতে সুন্দৰ টিম উলিয়াব পাৰোঁ গ্ৰাছৰুট লেভেলতো আৰু ইউথ লেভেলতো তাকে এটা মোৰ প্ৰচেষ্টা মই হাতত লৈ পেলাই এই দুমহীয়া কোচিং কেম্পটোত মই যোগদান কৰিছোঁ muluk nogol dung morning club lok president belu biapa be sa oka workshop tak dikoy ba abang bani ko নমস্কাৰ সে ইউটিউব চেনেল সে মই ধন্যবাদ জনাইছোঁ মলো সে গুগামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয় প্লেগ্ৰাউণ্ড মলো মৰ্ণিং FC গুগামুখৰ মৰ্ণিং ফুটবল ক্লাব বৰ সজ্জনত আৰু মিচিং অট'নমাছ কাউন্সিলক অৰ্থ সাহায্যত মূল 3 মহীয়া এটা ফুটবল কোচিং মূল যোৱা 2 তাৰিখৰ মূল আৰম্ভ তাক 2 তাৰিখ মূলক মিচিং অট'নমাছ কাউন্সিলক সন্মানীয় মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চাঙিয়াব অদক মূলক মংগসুনাম ক্ৰীড়া বিভাগৰ কাৰ্যকাৰী সদস্য প্ৰভাত বসুমতাৰী ডাঙৰীয়া অদক OSD ডক্টৰ অনিল পেগু ডাঙৰীয়া লগতে তেওঁলোকে গুগামুখ সমষ্টিৰ যিজন সাধাৰণ সদস্য ৰাজু পেগু ডাঙৰীয়া বোলো আপুদে আহি পেলাই আৰু বহুতো গণ্যমান্য ব্যক্তিয়ে গোলাই মূলো এইটো শুভ উদ্বোধন হৈছিলে আৰু মূলো ইতিমধ্যে 200জন ল'ৰা ছোৱালী 3জনী ছোৱালী মূলক কোচিং কেম্পত জড়িত হৈ আছে মতো লোক মাজুলী বুক নাও বৈশা বুক আদি কৰি মানে ধেমাজি ডিষ্ট্ৰিক্টৰ বাহিৰৰো গোলাই অঞ্চল কোচিং লাল দিওঁ অকলো NIS নেশ্যনেল স্পৰ্টছ ইনষ্টিটিউশ্যনক অকাই পোষ্ট গ্ৰেজুৱেশ্যন লোৱা ফুটবলত পোষ্ট গ্ৰেজুৱেশ্যন লোৱা তেওঁলোকে একদম প্ৰশিক্ষক
বৈ হ'ল তাজউদ্দিন আলী আহমেদ তাজউদ্দিন আলী বৈ ককুমা গোলাঘাট বৈ খুব সুন্দৰভাৱে অলপ কৰিছে ফুটবল কাপ খেলি লাগি ডাঙৰে শিকাইলা দিওঁ গোগামুখত তুংগুপৈ এটা সময়ত ফুটবলৰ জনপ্ৰিয়তা আছিলে কিন্তু মাজত ককাংক্ৰিয়ে খেলিনাম মেপাকটো ক্ৰিকেটৰ প্ৰতি বেছি আকৰ্ষিত হ'ল কিন্তু পুনৰ মৰ্ণিং এফচিয়ে যিসকল ইয়াত সচেতন স্বাস্থ্যৰ প্ৰতি সচেতন কেইজনমান লোক আছোঁ কেইগৰাকী গোগামুখৰ ফুটবল খেলিলা একদম ফুটবল একদম খেলি মৰ্ণিং এফচি ক্লাব নামকৰণ কৰি আপুঙে আলোচনা লায়াম উঠি অহা যুৱ চামক যাতে ভালকৈ ফুটবলৰ এটা আধুনিক যন্ত্ৰপাতিৰে স্কিলেৰ যাৰে প্ৰশিক্ষণ দিয়াব পাৰোঁ তাৰ কাৰণে ব্যৱস্থা লৈছিলোঁ আৰু সেইমতে MSCৰ পৰা সঁহাৰি লাভ কৰিলোঁ আৰু MSC সহায় সহযোগিতা কৰিলে আৰু একদম ওলাম কাংকানা পাছে প্ৰশিক্ষণ চলি আছে 8 তাৰিখ হ'ব অলমষ্ট এক সপ্তাহ ছিল প্ৰশিক্ষণ কাৰ্যসূচী খুব সুন্দৰভাৱে চলি আছে গতিকে আপুং ৰাইজক ৰূপাংক লুডুং যাতে সহায় সহযোগিতা কৰে ৰাজ্যৰ প্ৰতি আহ্বান জনাইছোঁ वीडियो से हम लाइक बिलांग शेयर बिलांग और सब्सक्राइब करना मितपांयो और वीडियो से कापी डागोजी कमेंट बॉक्स में जाना मितपांयो और मिसिंग जगह में रोएम गेला सिले वीडियो सो वालों लापदो